অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ আছে এটা নতুন খবৰ। বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে প্লিজ ভিডিঅ'টিত লাইক এটা কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ সঠিক সময়ত লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই সদায় আপলোড কৰিবলৈ চেষ্টা কৰোঁ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, দীপলিনা ডেকাই এটা নতুন সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তটো হৈছে মানুহক সহায় কৰা। এতিয়া অসমৰ বিভিন্ন ঠাইত মানুহে বানৰ কবলত পৰিছে আৰু সেই মানুহক দীপলিনা ডেকাই সহায় কৰিছে, হয়তো নিজৰ ধনেৰে বা ৰিলিফৰ দ্বাৰা। গতিকে এইটো সঁচাকৈ এটা ভাল বিষয়। যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'ত মই কৈছিলোঁ যে বৰষা ৰাণীও এনেকৈ মানুহক সহায় কৰিছে। গতিকে অসমৰ এক্ট্ৰেছ ছিংগাৰসকলে বহুত বেছি আগুৱাই গৈছে, লগতে চৰকাৰেও যাতে এনেকুৱা বিষয়লৈ আগবাঢ়ি যায় তাকে আমি কামনা কৰিছোঁ। ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টো লাভ কৰে আৰু সকলোৱে যাতে সকলোকে সহায় কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টিত প্লিজ লাইক কৰি দিব। পুনৰ কৈছোঁ, লাইক কৰি দিব। আজিলৈ ইমানেই। পুনৰ এক নতুন ভিডিঅ'ৰ প্ৰচেষ্টাত আপোনালোকৰ মাজলৈ উভতি আহিম। ধন্যবাদ। জয় আই অসম।